Hello everyone, welcome to my first mini vlog. আজি যেহেতু মোৰ প্ৰথমটো মিনি vlog, হেহে ভাবিলো কিনো দেখাম কিনো নেদেখাও। আজি দিনটো মই কি কৰোঁ কি নকৰোঁ আপোনালোকৰ মাজত সকলোবোৰ দেখাই থাকিম। আপোনালোক সকলোৱে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহলে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৰাতিপুৱা শুই উঠি মুখখন ধুই পিনি ঘৰৰ কামবোৰ কৰি ললো। ঘৰৰ কামবোৰ ৰাতিপুৱা সোনকালে কৰিলে মনটোৱে ভাল লাগে। সকলোবোৰ মানুহে ৰাতিপুৱা সোনকালে কামবিলাক কৰি ভাল পায়। ঠিক তেনেদৰে ময়ো ৰাতিপুৱা সোনকালে উঠি কামবিলাক কৰি ভাল পাওঁ। ঘৰৰ কাম সকলোবিলাক কৰাৰ পিছতে ৰাতিপুৱা সোনকালে গা পা ধুই শিমলুগুৰিলৈ ওলালো। শিমলুগুৰি ভাগিনজনী ঘৰলৈ যাবলগীয়া আছে। তাৰ পাছত আমি শিমলুগুৰিত থকা ভাগিনজনী ঘৰলৈ আহিলো। আপোনালোকক দেখাবলৈ নহলে শিমলুগুৰিলৈ আহি পায়ে শিমলুগুৰি টাউনলৈ ওলালো। এয়া মোৰ সৰু ভাগিন হয়। তাইও ক'লে টাউন যাম বুলি, সেইকাৰণে লগতে তাইকো লৈ আহিলো। আহি পাই কাপোৰৰ দোকানলৈ গ'লো। কাপোৰৰ দোকানত কুৰ্তি চালোঁ। তাৰ পিছত দেখিলোঁ এটা টপ ইমান ভাল লাগিছে। টপটো চালোঁ, কিন্তু পচন্দ হৈছিলে, কিন্তু আকৌ মই নিপিন্ধো যে, সেইবাবে মই নল'লোঁ। টাউনলৈ আহিলে কিবা এটা নাখালে ভাল নালাগে, সেইকাৰণে ঘুগুনি আৰু পকৰি খালোঁ। ঘুগুনি আৰু পকৰি খাই চব্জি বজাৰত সোমালোঁ। চব্জি অলপ ল'লোঁ, তাইও ল'লে ময়ো ল'লোঁ। আকৌ ল'ৰা ছোৱালীবোৰ ঘৰত থৈ আহিছোঁ যে, তেহেঁতৰ কাৰণে কিবা কিবি লৈ ঘৰলৈ ৰাওনা হ'লোঁ। টাউনৰ পৰা চাওমিন আৰু ফুচকা আনিছিলোঁ। ল'ৰা ছোৱালীকেইটাক বিটাই মেলি দি ময়ো এটা খালোঁ লগতে। তাৰ পাছত আকৌ পাপৰ ভাজি চাহ খালোঁ। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।